মোৰ ঘৰত বিয়াৰ কথা ওলাইছে অহা দেওবাৰে বোলে মোক চাবলৈ ল'ৰা আহিব মোৰ নিচিনা ল'ৰাৰ প্ৰেমত পৰিলে এনেকুৱা হৈছে তুমি অকণমানতে হাৰ মানি যোৱা তোমাৰ সেইটোৱে প্ৰব্লেম কি কৰোঁ কোৱা মই খেতিয়কৰ ঘৰৰ ল'ৰা তোমাৰ মনত আছেনে অলপতে যে মই বড়োলেণ্ড মাছৰুম মেলাত গৈছিলোঁ আছেতো শুনা তাত মোৰ দৰে প্ৰায় 400জনী মাইকী মানুহ গৈছিল তাত আমাক ইমান ধুনীয়াকৈ শিকাই ট্ৰেইনিং দিয়া হয় আগৰে পৰা মাছৰুম খেতি কৰা মহিলাকেইগৰাকীয়ে নিজৰ নিজৰ স্কুটি লৈ আহে মোৰ বিশ্বাস যে ময়ো পাৰিম এদিন লগতে মহিলাকেইগৰাকীক 1000টা খেতিত দৰকাৰী মেচিনো বোলে চৰকাৰে প্ৰদান কৰিছে সেইটো দেখোন বৰ ভাল কথা ল'ৰা মানুহৰ কাৰণে একো নাই নেকি কিয় নাথাকিব মই বাইদেউকেইজনীক সুধি চব খবৰ লৈ আহিছোঁ নহয় কোৱাচোন কোৱা অকল শুনিলেই নহ'ব কৰিবও লাগিব ঠিক আছে বাৰু চোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে চাহৰ দোকান মাংসৰ দোকান ইত্যাদি খুলি দিয়াৰ লগতে হাঁচি গছৰ খেতিৰ কাৰণে গছৰ পুলি বিলাই আছে তুমি জানানে এজোপা হাঁচি গছৰ দাম কিমান জানো আৰু কোৱাচোন শুনি মনটো ভাল লাগি গৈছে 10,000তকৈ বেছি কৃষকক সামৰি 105টা কৃষক উৎপাদন গোট মুকলি কৰি দিয়া হৈছে লগতে বড়োলেণ্ড পিক মিছনৰ আণ্ডাৰত 5,000তকৈ বেছি লোকক বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালন কৰাৰ ট্ৰেইনিং দিয়া হৈছে আৰু 500টা বায়'চিকিউৰিটি কিটছ দিয়াৰো ব্যৱস্থা কৰা হৈছে বাপৰে এতিয়া বাপৰে ক'লে কেনেকৈ হ'ব আৰু আছে অটো 5জন গাহৰি পালকক স্পেচিয়েলিষ্ট ব্ৰিডৰ ফাৰ্ম আৰু ডেমনষ্ট্ৰেশ্যন ফাৰ্মৰ কাৰণে বড়োলেণ্ড পিক মিছনৰ আণ্ডাৰত ট্ৰেইনিং দি থকা হৈছে আৰু যদি গাহৰিৰ বেমাৰ হয় তেনেহ'লে এম্বুলেন্সৰো ব্যৱস্থা কৰা হৈছে গাহৰিৰ কাৰণে এম্বুলেন্স এআইটো UPPL চৰকাৰে অনা পৰিৱৰ্তন হয় দেই এতিয়াহে কিবা এটা কৰিব পাৰিম যেন লাগিছে তুমি গাহৰি পালন কৰিবা আৰু মই কাঠফুলাৰ খেতি কৰিম দুয়ো মিলি সুখৰ সংসাৰখন গঢ়িম তুমি ঘৰত কৈ দিবা জোৱায়ে গাহৰি ফাৰ্মিং কৰে বুলি প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে যোৱা 3 বছৰত BTR লৈ আনিলে শান্তিৰ মাধ্যমেৰে প্ৰগতি BTR এতিয়া সন্ত্ৰাসমুক্ত BTR এতিয়া পুনৰুজ্জীৱিত শান্তি আৰু প্ৰগতিৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL BJP আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক